এভৰিৱান মই মানতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ আৰু আজি ভোগালী বিহুৰ উৰুকাৰ ৰাতি হয় আৰু মই সেইকাৰণে গাঁৱত আহিছোঁ আৰু আপোনালোক সকলোকে ভোগালী বিহুৰ বহুত বেছি শুভেচ্ছা জনাইছোঁ আৰু বহুত মৰম যাচিছোঁ তো আজি আমি একেলগে গোটেই কেইজনে মিলি পেলাই খাম বুলি সব যা যোগাৰ কৰিছোঁ এতিয়া আমি বাহিৰত বহি আছোঁ বাৰু জুই ধৰিছোঁ আৰু চুঙাত দিছোঁ চিকেন সো গোটেই ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু আমি কি খাম গোটেইখিনি আপোনালোকক দেখাই যাম তো গোটেই ভিডিঅ'টো চাই থাকিবলৈ নাপাহৰিব আৰু শেষত আপোনালোকে যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ আপোনালোকে চাই থাকিব সো এতিয়া আমি আমাৰ ৰেচিপিটো বনাবলৈ আৰম্ভ কৰোঁ আৰু তাৰ কাৰণে আমি চিকেন লৈছোঁ চিকেনৰ কাৰণে আমাৰ দুটা হ'ব চিকেনৰ ডিছ সো সেইটো কাৰণে আমি দুভাগ কৰি লৈছোঁ এইখিনি হ'ব আমাৰ চুঙাত দিবলৈ আৰু তাৰ কাৰণে এতিয়া মই ইয়াতে পিয়াজ কাটি লৈছোঁ ৰেডি কৰি লৈছোঁ লগতে অকণমান মছলা দিছোঁ ধনিয়া জিৰা গুড়ি আৰু অকণমান গৰম মছলা আৰু অকণমান কালাৰটোৰ কাৰণে শুকান জলকীয়াৰ গুড়ি দিছোঁ নহ'লে একদম হোৱাইট হৈ থাকিলে খাবলৈ ভাল নালাগে দেখিলে ভাল নালাগে সেইটো কাৰণে আৰু অকণমান 1 চামুচমান আদা নহৰু লগতে অকণমান বিলাহী দি দিছোঁ আৰু এতিয়া ভালকৈ গোটেইখিনি মিক্স কৰি লৈছোঁ চাওক দেখিবলৈ কিমান ধুনীয়া হৈছে এনেকুৱা লাগিছে এতিয়া খাই দিওঁ নেকি গোটেইখিনি ইমান ধুনীয়া আৰু গোন্ধটো খুব ধুনীয়া আহিছিলে কেঁচা তেল অকণমান দি দিছোঁ আৰু সোৱাদ অনুযায়ী নিমখ দি পেলাই এইখিনি ভালকৈ পূৰা মিক্স কৰি লৈছোঁ আৰু এতিয়া আমি চুঙাত দি এইখিনি কলপাতে দি এইটো ঢাকোন এটা লগাই দিছোঁ দি লৈছোঁ লৈ পেলাই এতিয়া জুইত ছাইডত দি দিছোঁ আৰু এইখিনি কৰি আমি এতিয়া খাওঁতকৈ চাই আহিম দেউতা আৰু মায়ে কি বনাইছে ব্লগ এতিয়া দেউতাই কি বনাইছে চাওঁ দেউতাই এইটো আমাৰ ঘৰতে চৌকা বনাইছে চৌকাত এইটো আমাৰ হাঁহ বহাই দিছে দেউতাই হাঁহ বনাব আৰু এয়া হাঁহ ৰেডি হৈ আছে এতিয়া আমি চাই আহোঁ মায়ে কি বনাইছে মায়ে বনাইছে এইপিনে মাছ এয়া মাছ ভজা হৈ গৈছে মায়ে মাছ বনাব বিলাহী দি সেইটো বাৰু মই পিছত দেখুৱাই দিম মাছ ভাজিছে মাত্ৰ হোৱা নাই আৰু এইপিনে দেউতাৰ এতিয়া অকণমান ভাজি পেলাই এইবিলাক মছলা চছলা দি লৈছে মানে খানা আজি জবৰদস্ত চবতে নিজৰ পচন্দৰ চব বনাইছে তো বনাই এতিয়া মাংসটো ভাজা হৈ গৈছে দেউতাৰ চ' এইপিনে আমি এইপিনে চাই লওঁ আমাৰখিনি কি হৈছে এয়া চাওক এইটো মই কমচে কম 1 ঘণ্টা 1.5 ঘণ্টা মূৰত আমি এইটো ওলাইছোঁ আৰু এইটো চাওক দেখিবলৈ কিমান ধুনীয়া হৈছে কালাৰটো খুবেই ধুনীয়া হৈছে একদম হোৱাইট হৈ থাকিলেও খাবলৈ কিবা ইমান ভাল নালাগে দেখিলে সেইকাৰণে আমি অকণমান জলকীয়া গুড়ি দি দিছিলোঁ আৰু এইটো মই অলপ বেছি ভিডিঅ'টো চাই ভাল লাগিব কাৰণে শ্ল' মোশ্যনত কৰি দিছোঁ আৰু এতিয়া আমাৰ খানা ৰেডি এয়া মাছৰ আঞ্জা মায়ে বনোৱা আৰু ইপিনে আছে চিকেন যিটো আমি চুঙাত দি বনাইছিলোঁ আৰু এইপিনে আছে চিকেনৰ গ্ৰেভি এইটো হ'ল গ্ৰেভিটো যিটো মায়ে বনাইছে আৰু এইখিনি হ'ল হাঁহৰ মাংসৰ জোল চ' উৰুকাৰ নিশা আৰু বেছি ভিডিঅ' বনাবলৈ টাইম নহ'ল সেইটো কাৰণে অলপেই বনাই পেলাই এনেকুৱাকৈ দি দিলোঁ আৰু আপোনালোকক লগ পাই আছোঁ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে সকলোৱে ভালে থাকক কুশলে থাকক আৰু চাই থাকক মোৰ ভিডিঅ' আৰু এনেকৈ আশীৰ্বাদ আৰু মৰম দি যাব